বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গৈ আছোঁ টি-আৰ্মি ৰানিং কৰিবলৈ। অহাকালি আছে, আজি যাম। 11 বজাত ট্ৰেইন আছে। আমাৰ এইফালে এইফালে মোৰ কৰি যায় এজন আৰু এইফালে এজন। চাৰ্কুল অফিচত আহিছিলোঁ, কিন্তু ৰিলিজনৰ চাৰ্টিফিকেটখনত চিল মাৰিবলৈ আহিছিলোঁ তহচিলদাৰৰ ওচৰত, কিন্তু তেখেত নাহিলে। দেৰি হৈ গ'ল আৰু অহাকালি আহিছিলোঁ, কিন্তু কিবা ভুলৰ কাৰণে নিজৰ ভুলত মাৰিব নোৱাৰিলোঁ কালি। আৰু এতিয়া মাৰিবলৈ আহিছিলোঁ। মৰ্ণিং 9টা বাজি আছে, 10টা বাজিব এতিয়া, তথা তেখেত অহাই নাই। আৰু ৰিলিজনখন কি ডকুমেণ্ট লাগে সেইটো নাজানো, আগতে মোৰ এক্সপিৰিয়েঞ্চ নাই যোৱা। তাত দেখা যাব কি লাগে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। লখিমপুৰ KB ৰোডত এইফালে আৰু এজন 11 বজাত ট্ৰেইন আছে। অলপ সোনকালে গৈ আছোঁ, সোনকালে মানে টাইম অলপ লেট হৈ আছে। আৰু এজন ডকুমেণ্ট ইমান ক্লিয়াৰ নহ'লে কি হয় নাজানো, হেৰিখন নহ'লে আৰু ৰিলিজন চাৰ্টিফিকেটখন সেইখন চিল মাৰিব নাপালোঁ। অহাকালি মাৰিবলৈ আহিছিলোঁ, কিন্তু নিজৰ ভুলৰ কাৰণে নোৱাৰিলোঁ। সেইকাৰণে আকৌ ৰাতিপুৱা আহিছিলোঁ, 10টা বজাত বাজিলে, তেখেতে অহাই নাই এতিয়ালৈকে। সেইটো কাৰণে ট্ৰেইন আছে 11টা বজাত, অলপ টাইমটো মিলা নাই। সেইটো কাৰণে এও নামাৰিলে আৰু এও নামাৰিলে, গোটেই তিনিজনৰে মানে ৰিলিজন চাৰ্টিফিকেটখন নাই, কি হয় নাজানো। আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে, এনজয় কৰক। এজন ওলাই আহিলোঁ, মই আৰু এইফালে গোটেইকেইটা ৰখি আছোঁ। আৰু দুজনমান আহি আছে, আৰু অলপ বুকুখনো ধাপ কৰি আছে। অহাকালি আছে হয়তো, কিন্তু অলপ হ'লেও সাহস এটা গোটাইছোঁ পাৰিম বুলি। আৰু আমাৰ এওঁতো পাৰিবই। এওঁ চাওক, মানুহটো অলপ ওখ আছে। ব্ৰ কনফিডেঞ্চ আছে নাই পাৰিম বুলি? হে আপোনাৰ? মোৰো ডাইৰেক্ট এক্সেলেণ্ট। ইয়াৰ ওপৰত বিশ্বাস আছে, সেইকাৰণে। লখিমপুৰ এয়া, আৰু গোটেইকেইটা কেনেকুৱা জাৰ্ণি হ'ব নাজানো। জীৱনৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ টি-আৰ্মি ৰানিং কৰিবলৈ। এইফালে আৰু এজন অল দ্য বেষ্ট। আৰু অহাকালিলৈ নিজৰ লগতে যুঁজিব লাগিব যিমান পাৰোঁ। ষ্টেচনৰ ভিতৰত আছোঁ, 11টা বজাত ট্ৰেইন আছে। আৰু আমাৰ এজন আৰু গোটেইকেইজন আহিলে ইয়াতে গোটেইকেইটা লগ কৰিম, আৰু 11টা বজাত ওলাই যাম। গোটেইকেইজন আহিলে আমি, আৰু ট্ৰেইন আহি আছে। অলপ ট্ৰেইন লেট মাৰিছে, 11:03 হ'ল এতিয়ালৈকে। 11:03 হ'ল এতিয়ালৈকে অহাই নাই। এইফালে চব গোটেইকেইটা আহিলোঁ, আৰু এইফালে আছে এইফালে এক্সেলেণ্ট ফালিব কাইলৈ, ফিল হৈ নাথাকে। আৰু আপোনালোকক ভিউ পইণ্ট এটা দেখাওঁ লখিমপুৰ ষ্টেচনত। চাব, ইয়াৰ পৰা কি ধুনীয়া সুন্দৰ দৃশ্য এটা দেখিব। আহিছা আৰু চাই থাকক, দেখুৱাই আছোঁ ৰ'বা। এইয়া চাওক, সেইফালে ট্ৰেইন আহি আছে আমাৰ। কি সুন্দৰ জেগা, সেইফালে পাহাৰ। এতিয়া নামো। ষ্টাৰ্ট হৈ গ'ল, এইফালে চাবলৈ পাইছে। আৰু এইফালে আৰু এজন চিট নাই, বহি আছে। এইলোক এনেকৈ গোটেই জীৱন থিয় হৈ যাব লাগিব। এইফালে আৰু আমাৰ আছে, এনেকৈ বহি যাব লাগিব, থিয় হৈ যাব লাগিব। খালী নাপালোঁ জেনেৰেলত।
বৰ্তমান পালোহি হেলেন চব কি সুন্দৰ দৃশ্য এয়া বহি আহিছোঁ চিট পালোগৈ আৰু আমাৰ আৰু দুজনে এইফালে এজন আমাৰ ফালিবগৈ আৰু আমি আৰু বেছি দূৰ নাই আৰু কেইজনমান আছে আৰু কেইজনমানে লগতে আছে আৰু চবকে লগ পাম আৰু ইয়াৰ পৰা গাড়ী এখন ল'ম গোটেইকেইটা বৰ্তমান পালোহি বালিপাৰা এয়া বালিপাৰা আৰু গোটেইকেইটা এইকেইজন আৰু এইফালে এজন আৰু ইহঁতি তাৰ ৰখি আছে ইয়াতে গাড়ী টমটম ল'ম আৰু ডাইৰেক্ট চেম্পলিং গুচি যাম ইয়াৰ পৰা আৰু এয়া চাওক টিএ আৰ্মি দৌৰিবলৈ কিমান মানুহ আহিছে চব টিএ আৰ্মিৰ কাৰণে চব আহিছে এয়া जय भारत माता की जय टीए आर्मी की पोसा से कौन की सब टीए आर्मी काय আমি এখানে হলোহি আৰু গৈ আছো চলমাৰা মিলিটাৰী ষ্টেচন জয় এয়া চব বৰ্তমান পালোহি বালিপাৰা ৰেলৱে ষ্টেচন ইয়াতে গাড়ী এখন পাইছোঁ পালোঁ ইয়াতে এইফালে গোটেইকেইখন লৈছোঁ ব্ৰ গোটেইকেইটা আহিছোঁ আৰু ইয়াতে হাইৱেলৈ নাযাওঁগৈ আৰু ইয়াতে উঠিলোঁ গাড়ী এখন পালোঁ মেজিক আপোনালোকে দেখিছেই চাগে কিমান মানুহ আহিছে আৰু তাত যে কিমান মানুহ হ'ব ঠিকনা নাই পালেহি চলমাৰা মিলিটাৰী ষ্টেচন গোটেইকেইটা নামিছোঁহি এয়া চব নামি ইয়াতে পইচাটো দি লওঁ অকণমান পালোহি চলমাৰা মিলিটাৰী ষ্টেচন পোৱাগৈ নাই অকণমান খোজকাঢ়ি যাব লাগে এয়া চব চব আৰ্মি গাড়ী গৈ আছে অহাকালিৰ পৰা ইণ্টাৰভিউ আছে আজি আহি অলপ ৰেষ্ট ল'ব লাগিব ৰাতি ৰুম এটা ল'ব লাগিব এইকেইটা আহিছে গোটেইকেইটাই আমাৰকেইটা চব আৰ্মি আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে এনজয় কৰক ইয়াতে অলপ ভাত খাই ল'ম চবেই সেইৰে আমি লোকেল ইয়াতে অলপ জিৰাই পেলাই ভাত খাই ল'ম চবেই ব্ৰ আৰু মোৰ ভাৰ্চেছ কোনে কিমান খায় জুই লগাই দিব ছয় প্লেট কাম ছয় তালি কাম আচ্ছা জুই লগাই দিব জুই লগাই দিম অঁ গোটেইকেইটা ভাত খাই ষ্টাৰ্ট কৰিছে জুই লগাই দিম আৰু মোৰ খাবলৈ শেষ হ'ল ভাত খাই ইয়াতে ৰুম পাইছোঁ ইয়াতে ৰুমটো পালে ইয়াতে থাকিম আৰু পালে ৰুম ইয়াতে পাইছোঁ আৰু এইকেইটা ভাত খাই চব আজৰি হ'ল ৰুম ভাড়া পালে এজনক পাৰ পাৰ্চন 100 টকা লৈছে গোটেইকেইটা ইয়াতে আছোঁ
এফালে চব ইয়াতে ৰাতি থাকিম আৰু ৰাতিপুৱা 3টা বজাতে ওলাম তালৈ যাম আৰু অকণমান পিছত তালৈ কেম্পলৈ যাম চেণ্টাৰত কেনেকুৱা হৈ আছে চাবলৈ যাম ৰুম ল'লোঁ এইটো চব ৰুমটো এইফালে ইয়াতে গোটেইকেইটা ল'লোঁ পাৰ পাৰ্চন 100 টকাকৈ লৈছে ইয়াত ৰাতি থাকিম আৰু ৰাতিপুৱা 3 বজাতে ইয়াৰ পৰা ওলাই যাম গোটেইকেইটা এইফালে ব্ৰ এইফালে এজন ইয়াতে 7জনমান আছোঁ 7জনতকৈ বেছি আছোঁ আৰু ইয়াতে ৰাতি ভাতো খাম ইয়াতে য'ত ৰেলী পাতিব চেণ্টাৰৰ পৰা আহোঁগৈ আৰু তাতে কৰিমগৈ আৰু এতিয়া তালৈ ওলাম চাই আহোঁগৈ কেনেকুৱা কিমান মানুহটো বহুত আহিছে লৈ এবাৰ চাই আহোঁগৈ তাত কেনেকুৱা হৈ আছে আমি আছোঁ ইয়াতে চলমাৰাতে মিলিটাৰী ষ্টেচনত এইফালে ৰুম ল'লোঁ আৰু গোটেইকেইটা আমি চেণ্টাৰটো চাই আহোঁগৈ কেনেকুৱা আছে এইফালে ইয়াতে ভাত খালোঁ আৰু ইয়াত ৰাতি ইয়াতে খাব লাগিব এতিয়া তালৈ যাওঁ কি হয় কাইলৈ দেখা যাব তাৰপিছত ফলৰ এজন অল দ্য বেষ্ট কাইলৈ ফালি দিবি গৈ আছোঁ এফালে মানুহ চাওক বহুতেই মানুহ আহিছে কিমান মানুহ আহিছে বহুত মানুহ আহিছে চাওক আৰু এইফালে আৰু কাইলৈ ৰাতিপুৱাটো আৰু বহুতেই মানুহ আহিব কি হয় নাজানো আৰু কালিলৈ দেখা যাব গেটৰ পৰা ঘূৰি আহিলোগৈ চাই আহিলোঁ ভিতৰলৈ সোমাব দিয়া নাই বৰ্তমান তাৰপিছত অহাকালিলৈহে দিব আৰু তাত ভিডিঅ' বনোৱা নহ'লে সেইকাৰণে আৰু আজিৰ ভিডিঅ' সিমানতে সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ